আপোনালোকে হয়তো কথাটো বিশ্বাস কৰিবলৈ টান পাব। অৱশ্যে সেইটো সাধাৰণভাৱে বিশ্বাস নোহোৱাৰেই কথা যে পৃথিৱীত যথাযথভাৱে জীৱন যাপন কৰিবলৈ আমি আটাইয়ে নিজকে সততে 4টা বিশেষ প্ৰশ্ন কৰিব লাগিব। সেইকেইটা বিশেষ প্ৰশ্ন হ'ল 1 নম্বৰ, আমি কি কৰোঁ? 2 নম্বৰ, আমাৰ বাহ্যিক আকৃতি কি? 3 নম্বৰ, আমি কেনেদৰে কথা কওঁ? 4 নম্বৰ, আমাৰ কথা কোৱাৰ পদ্ধতি কেনেধৰণৰ? মানুহে আজিৰ প্ৰতিযোগিতাপূৰ্ণ বিশ্বত নিজৰ অৱস্থান ঠিক কৰিবৰ বাবে অমানসিক পৰিশ্ৰম কৰিব লগা হয়। তাত সাফল্য অৰ্জনৰ বাবে উল্লেখিত প্ৰশ্নকেইটা সততে স্মৰণ কৰা উচিত, কাৰণ এইকেইটা প্ৰশ্নৰ ওপৰত ভিত্তি কৰিয়ে এজন মানুহৰ সাফল্য অসাফল্য বিচাৰ কৰা হয়। আচলতে এনেধৰণৰ প্ৰশ্নৰ পৰাই এজন পৰিপূৰ্ণ মানুহৰ সঠিক পৰিচয় পোৱা যায়। মই আচলতে কি ক'ব বিচাৰিছোঁ সেই কথা সচেতন পাঠকসকলে নিশ্চয় উপলব্ধি কৰিব পাৰিছে। হয়, মই এজন সফল মানুহৰ সাফল্যৰ গুৰিৰ কথাকে ক'ব বিচাৰিছোঁ। অৰ্থাৎ উল্লেখিত 4টা প্ৰশ্ন হ'ল এজন মানুহৰ সঠিক ব্যক্তিত্ব প্ৰকাশৰ প্ৰধান চাবিকাঠি। এই পৃথিৱীত মানুহৰ সংখ্যা কেইবাশ কোটি, অথচ ভাবিলে আচৰিত লাগে সেই কোটি কোটি মানুহৰ ভিতৰত সফলতাৰ মুখ দেখা মানুহৰ সংখ্যা নিচেই তাকৰ। এইটোৱে মানৱ জাতিৰ এটা প্ৰধান সমস্যা। কিন্তু এইটোৱে আমি সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য যে সফলতা সেইসকল ব্যক্তিৰ জীৱনলৈহে আহে যিসকলে সঠিকভাৱে তেওঁলোকৰ জীৱনক পৰিচালনা কৰিব পাৰে। জীৱনক সঠিকভাৱে পৰিচালনা কৰি আগুৱাই নিবলৈ তেওঁলোকেই সক্ষম হয় যিসকলে জীৱনৰ নানা ঘাত প্ৰতিঘাত আৰু বাধা বিপত্তিক অনায়াসে জয় কৰিব পাৰে। এতিয়া প্ৰশ্ন হ'ল, মানুহ হোৱা সত্ত্বেও সকলোৱে এই কাম সমানে কৰিব নোৱাৰে কিয়? এইখিনিতেই আহি পৰে মানুহৰ ব্যক্তিত্বৰ কথা। সকলো মানুহৰে ব্যক্তিত্ব কেতিয়াও সমানে স্ফুৰিত নহয়, হ'ব নোৱাৰে। জীৱনত সাফল্য অৰ্জনৰ ক্ষেত্ৰত ব্যক্তিত্বৰ লগতে বহুতে আকৌ আন এটা প্ৰসংগৰো উল্লেখ কৰে, সেইটো হ'ল ভাগ্য। ভাগ্যৰ ওপৰত মানুহ কেনেদৰে নিৰ্ভৰশীল বা নিৰ্ভৰশীল নহয় সেই বিষয়ে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আনিম। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।